নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এয়া ভণ্টি আৰু মই যাবলৈ ওলাইছোঁ পৰিয়ালৰে ককা এজনৰ ঘৰলৈ। আইতাৰ শ্ৰাদ্ধ আছে, গতিকে মায়ে ফোন কৰি ক'লে যে দুজনী ওলাই আহা বুলি। এয়া আমি দুজনী ওলাব লৈছোঁ। এইবাৰ আকৌ আমাৰ বাইদেৱে ভ্লগ ষ্টাৰ্ট কৰিলে দেই। এইফালে আকৌ দুইজনী ওলাই মেলি হৈ গ'ল। এতিয়া আমি যাবলৈ লৈছোঁ। এয়া ৰাস্তাত আহি থাকোঁতে তাইক কৈছোঁ আহা বোলো ভিডিঅ' অকণমান কৰি যাওঁ। তো আমি এতিয়া আহি পালোহি আইতাহঁতৰ ঘৰ। এয়া বৰমা আৰু মই আহিয়ে বহি ল'লোহি। ইফালে আকৌ আয়তীসকলেও নাম গাই আছে নহয়। এইফালে আছে আয়তীসকল। এতিয়া আকৌ তেওঁলোকে প্ৰসাদৰ যোগাৰ কৰি আছে দেই। এইফালে আকৌ ভিতৰত পাতসমূহ পাৰিয়ে দিলেহি আৰু লগতে প্ৰসাদো দিছে। আইতা, মা আৰু বৰমা বহুতখিনি সময় আগতেই আহিলে আমাতকৈ। তেওঁলোক ৰাতিপুৱাই আহিলে, কিন্তু আমিহে ভণ্টি আৰু মইহে দেৰিকৈ আহিছোঁ, কাৰণ ঘৰতো মানুহ নাই তেনেকৈ। সেইকাৰণে আমি অলপমান দেৰিকৈ আহিলোঁ। আহিয়ে কিন্তু আমি কামত লাগি গ'লোঁ দেই। আজি মোৰ ভাগত আছিল জলকীয়া ভাজি বনাবলৈ। এয়া মই ধুনীয়াকৈ পিঁয়াজ আৰু জলকীয়াসমূহ কাটি ল'লোঁ। লগতে এইখিনি হৈছে মাছৰ পেটু, লগতে আদা আৰু নহৰু গুচাই থৈছোঁ, ধুনীয়াকৈ মই পিচি থৈছোঁ। এতিয়া বাকীখিনি ভিডিঅ' কৰিবলৈ নহ'লে আৰু এয়া ধুনীয়াকৈ উতলিবলৈ আৰম্ভ কৰিলেই। লগতে কিন্তু আজি মই ৰান্ধনিও হৈছিলোঁ দেই। এইফালে মই বিলাই আছোঁ কলপাত আৰু এয়া আয়তীসকলে খালেই বৰ্তমান। আমি অলপমান দেৰিকৈ খাম, যিহেতু ঘৰৰ মানুহ হয় ন। প্ৰথমতে আলহীক শুশ্ৰূষা কৰি লৈছোঁ। এইফালে লাষ্টত মই বহিলোঁগৈ সকলো খোৱাৰ পিছত, আৰু আমি আহিলোঁ ঘৰলৈ বুলি। এয়া আমাৰ আইতাই মোক জোকাই আছে দেই, আজি ভিডিঅ' বনালি নাই, আয়তীসকলক তুলিলি নাই। বোলো মই কৈছোঁ যে সকলোকে তুলি আনিছোঁ দেই, আপুনিহে থাকি গ'ল, হাই বুলি কৈ দিয়ক। তেওঁ টিপিককৈ হাই দিছে দেই। এয়া হৈছে আমাৰ সৰু আইতা, মোক বহুত ছাপোৰ্ট কৰে তেওঁলোকে। আজি আকৌ আমাৰ ঘৰৰ কিনাৰতে আৰু এখন তুলনি বিয়া আছিলে নহয়। আমি সকামৰ ঘৰৰ পৰা আহি পাইছিলোঁহে, জিৰণি ল'বলৈ নাপালোঁৱেই। মায়ে ক'লে বোলে বৈ বিয়া ঘৰত মাত এষাৰ লগাই থৈ আহোঁগৈ। সেই গতিকে লৰালৰিকৈ আকৌ বিয়ালৈ ওলাই আহিলোঁ। এইফালে কফি আৰু পকৰি খাই ল'লোঁ ধুনীয়াকৈ, যিটোত পেটত একেবাৰে জেগা নাছিলে। তথাপিও এয়া মা, বা আৰু মই গোটেইকেইজনী আহিলোঁ। যিহেতু মই হোষ্টেলত থাকোঁ, তেনেকৈ গাঁৱৰ বিয়া সবাহ একো খোৱা নহয়েই। সেইকাৰণে যেতিয়া মিলি যায় মানে মই নেৰোঁ একেবাৰে। যদিও পেটত জেগা নাই, মনটোকে একদম বান্ধি লৈ আহিছোঁ, আজি বোলো যাওঁ বিয়াখন খাই আহোঁগৈ। যিহেতু যেতিয়া হোষ্টেলত থাকোঁ, যেতিয়া বিয়াবিলাক পাতে ইমানেই বেছি মনত পৰে নহয়, সেইকাৰণে আহিলোঁ। আৰু এজনী হৈছে মোৰ বান্ধৱী, সৰুকালৰ বান্ধৱী দেই। এতিয়া চবেই পঢ়া শুনাৰ কাৰণে চবেই বেলেগ বেলেগকৈ থকা হয়, গতিকে লগ পোৱা নহয় ইমান বেছিকৈ। তাইক আজি লগ পালোঁ বহুত দিনৰ মূৰত। আৰু এয়া হৈছে বিয়া ঘৰৰ পৰিৱেশ। আৰু এগৰাকী মানুহ দেখাম দেই। এইগৰাকী হৈছে আমাৰ চেচেই পেহী, বহুত মৰমীয়াল দেই। তেওঁ আকৌ কৈ আছে দেই, তোৰ কাৰণে আমি ৰখি আছোঁ, হাই দি আছে। লগতে অকণমান নাচিও দিলে, একদম ৰচকী দেই। চেচেই পেহী যি চেচেই পেহী একদম আমাৰ। আজি আমাৰ কইনাজনী হৈছে ঋতু। তাই কিন্তু বৰ মৰম লগা দেই। মেকআপৰ নামততো তাই বহুত দূৰত থাকে, আইলাইনাৰ নঘঁহে, লিপষ্টিক নঘঁহে, তাইতো সেইবোৰক বহুত বেছি বেয়া পায়। কিন্তু তাইক আজি বৰ মৰম লাগিছিলে দেই। এইজনী হৈছে আমাৰ ঘৰৰ ষ্টাইল বাইদেউ, যিখন ষ্টাইল মাৰি ফুৰিছেও বিয়া ঘৰত গৈ। এইফালে আকৌ মই বিয়া ঘৰত গৈ অবজাৰ্ভ কৰি আছোঁ দেই। এইফালে আকৌ দেহাই মই দুখনমান ফটো মাৰি ল'লোঁ দেই। আৰু তাই মোক সুধিছে, বা তুমি নোখোৱাগৈ নেকি বুলি। কেনেকৈনো খাওঁগৈ নহয় জানো। যিহেতু সকাম খাই আহিছোঁ আৰু সকামত ভাত খোৱা হৈছিলে, সেইকাৰণে তাত খোৱাও বেছি সময় হোৱা নাছিলে, সেইকাৰণে গ'লোঁ আৰু খাবৰ কাৰণে। এইখন মোৰ প্লেটখন, কিন্তু ইমানো খাব নোৱাৰিলোঁ, মানে যিমান ভাবি গৈছিলোঁ। সেনেকুৱা হয় নেকি ন। আৰু লগতে খায়ো আহিছোঁ, সেইকাৰণে ইমানো বেছি খাব নোৱাৰিলোঁ। খানাটো কিন্তু বৰ টেষ্টি হৈছিলে দেই। আমাৰ মামাৰ ভাগৰ কেটাৰিঙে অনা হৈছিলে। এইফালে এইগৰাকী হৈছে মোৰ বহুত বেছি মৰমৰ আইতা, আৰু মোক বহুত বেছি মৰম কৰে। যেতিয়া যাওঁ একদম গবা মাৰি ধৰে, লোনাকৈ একদম ইমান বেছি মৰম কৰে নহয় তেওঁ মোক। সেইকাৰণে ক'লোঁ আপোনাক বোলো ভিডিঅ' কৰি থওঁ আহক বোলো। এইফালে আকৌ আমি বিয়া চিয়া খাই মেলি ঘৰলৈ বুলি আহিলোঁ। যদিহে আমাৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' কৰি দিব মোৰ পেজটো। বাই বাই, গুড নাইট। আজিলৈ আহিছোঁ তেতিয়াহ'লে। থেংক ইউ ফৰ ৱাচিং।